খৰে কৰ কমবা জিবাৰ উদৰ আখানা 6 নং লগতা লিখ লিখ খৰে কৰ কমবা জিবাৰ উদৰ আখানা 6 নং লগতা লিখ খৰে কৰ কমবা জিবাৰ উদৰ আখানা 6 নং লগতা তো ঠিক তেনেকুৱা অৱস্থা হৈ আছে আমাৰ উজনি অসমৰ কুৰান শৰীফৰ পৰা পঢ়িছে না সমাজ অধ্যয়নৰ পৰা পঢ়িছে না জ্ঞান সম্ভাৰৰ পৰা পঢ়িছে বহু গাঁৱত ল'ৰা ছোৱালী বিলাকৰ কুৰান শৰীফ পঢ়াৰ অৱস্থা দ্বিতীয় বস্তু কওঁ আল্লাহ পাক ৰব্বুল আলামিনে আপোনাৰ মোক দিয়া নিয়ামতৰ ভিতৰত এটা মূল্যবান নিয়ামত আল্লাহৰ নবীৰ জৰিয়তে পবিত্ৰ কুৰান পাক অৱতীৰ্ণ কৰিলে পবিত্ৰ কুৰান আল্লাহ পাক ৰব্বুল আলামিনে আপোনাৰ মোৰ হেদায়েতৰ কাৰণে আপোনাৰ মোৰ জিন্দগী গুজাৰ কৰিবৰ কাৰণে আপোনাৰ মোৰ জিন্দগীত কি কৰিব লাগিব আপোনাৰ মোৰ গোটেই পৃথিৱীখন চলিবৰ কাৰণে পবিত্ৰ কুৰান আল্লাহ পাক ৰব্বুল আলামিনে অৱতীৰ্ণ কৰিলে মাহতাৰাম এই কুৰানৰ হেফাজত এই কুৰানৰ খেদমত এই কুৰান শৰীফৰ সংৰক্ষণ আপুনি মই কৰিব লাগিব কুৰান শৰীফৰ হেফাজত কৰা অৰ্থ এটো নহয় যে আপুনি কুৰান শৰীফ এদিল কিনি আনিলে ধুনীয়াকৈ গেলাফ এটা বনালে বনাই মেলি আৰামত আলমাৰীৰ ওপৰত থৈ দিলে যে মোৰ ঘৰত এদিল মুছলমান হিচাপে কুৰান শৰীফ থাকিব লাগে হেতু কুৰান শৰীফৰ সংৰক্ষণ মহতৰাম নহয় আপুনি মই কুৰান শৰীফ সংৰক্ষণ কৰিবলৈ হলে শুদ্ধকৈ কুৰান শৰীফ পঢ়িব পাৰিব লাগিব শুদ্ধকৈ কুৰান শৰীফ পঢ়িব পৰা মানুহ আপোনাক মোক লাগিব কুৰান শৰীফৰ ভাল ধৰণে তফসিৰ জনা মানুহ আপোনাক মোক লাগিব আপুনি মই কুৰান শৰীফ ল'ৰা ছোৱালীক শুদ্ধকৈ পঢ়াব লাগিব মই মহফিল বিলাকত গলে এটা বাংলা শেৰ কওঁ কোনোবা হয়তো শুনিছে কলকাতাৰ মানুহ এজন আছিল এই কলকাতাৰ মানুহজন কলকাতাত ফেক্টৰীত চাকৰি কৰে এদিন ঘৰত আহিল এতিয়াতো টেলিফোনৰ যুগ মোবাইলৰ যুগ সেই সময়ত টেলিফোন মোবাইল নাছিলে আৰু বুঢ়াই লিখিবও নাজানে যেতিয়া ঘৰত আহিল ঘৰত আহোঁতে ল'ৰাই ক'লে আবা তুমি ইমান দূৰত থাকা আমি খবৰ খাতি নাপাওঁ তুমি তোমাৰ এড্ৰেছটো দি যোৱা মই চিঠি পত্ৰ লিখি তোমালৈ দিম আৰু তুমি লগৰ কোনোবা লিখা জনা মানুহৰ দ্বাৰা উত্তৰ লিখি তোমাৰ খবৰ খাতি লিখি ডাকত পঠাবা বাপেকে এক বাক্যত কৈছে লিখ 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 এড্ৰেছ লিখ এড্ৰেছ লিখিবলৈ কৈ কি কৈছে জানে খৰে কৰ কমবা জিবাৰ উদৰ আখানা 6 নং লগতা লিখ লিখ খৰে কৰ কমবা জিবাৰ উদৰ আখানা 6 নং লগতা লিখ খৰে কৰ কমবা জিবাৰ উদৰ আখানা 6 নং লগতা পিতেকে আৰু বুজি নাপায় বাপেকে যে এড্ৰেছ দিয়ে খৰে কৰ কমবা জিবাৰ উদৰ আখানা 6 নং লগতা পিতেকে যি নহওক তেনেকৈ বাপেকে কোৱা মতে লিখিলে লিখি 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 তাত বৰ তাহকিক এই কাটি কুটি পিতেকে এড্ৰেছটো উলিয়ালে আসল এড্ৰেছটো আছিল হৰেক ৰকম বাজি বাৰুদৰ কাৰখানা 66 নং কলিকতা আৰু বাপেকে পিতেকক কৈছে হৰেকৰ কমবা জিবাৰুদৰ আখানা 6 নং লগতা তো ঠিক তেনেকুৱা অৱস্থা হৈ আছে আমাৰ উজনি অসমৰ বহু গাঁৱত বহু অঞ্চলত পঢ়ি থকা মক্তবৰ ল'ৰা ছোৱালী বিলাকৰ কুৰান শৰীফ পঢ়াৰ অৱস্থা কুৰান শৰীফ যেতিয়া পঢ়ে কুৰান শৰীফৰ পৰা পঢ়িছে না সমাজ অধ্যয়নৰ পৰা পঢ়িছে না জ্ঞান সম্ভাৰৰ পৰা পঢ়িছে একো ধৰিব নোৱাৰি তো মহতৰম এই পৰিৱেশটো আপুনি মই নাইকিয়া কৰিব লাগিব আপোনাৰ মোৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে কুৰান শৰীফ শুদ্ধকৈ পঢ়িব পাৰিব লাগিব তাৰ কাৰণে আপুনি মই মেহনত কৰিব লাগিব আৰু মহতৰম এইখিনি কৰিবলৈ বৰ্তমান আমাৰ অঞ্চলত অজস্ৰ অভিজ্ঞ আলিম উলামা সকল আছে মৌলানা মুজাক্কিৰ হুছেইন সাহেব আছে শিৱসাগৰ দৌলবাগান সোণাৰী হাফিজ আব্দুল নূৰ আছে যোৰহাট ৱাজিদিয়া মাদ্ৰাছাৰ শিক্ষক
মৌলানা জহিৰ হুছেইন সাহেব খন্তেক আগত আপোনালোকৰ সন্মুখত বয়ান কৰিলে, সোণাৰী মছজিদৰ ইমাম সাহেব, কেইবাজনো আছে, হাফিজ বছিৰ, মৌলানা বছিৰ সাহেব আছে, আৰু মোৰ ছাত্ৰৰ ভিতৰত কেইবাজনো ইয়াত আছে ইনশাআল্লাহ, যিসকলে বৰ্তমান সমাজৰ যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব লৈ আছে। যথেষ্ট অভিজ্ঞতা সম্পন্ন মানুহখিনি আহে, কিছুমান হেকমত, কিছুমান বুদ্ধি জৰিয়তে এই কামটো কৰিব লাগিব। এনেকুৱা নহয় যে আমি ল'ৰা ছোৱালীখিনিক মক্তবত পঢ়াম আৰু জনাবে মক্তবত পঢ়াই যেনে তেনে পঢ়াটো শিকাই দিব, অলপ চলপ শিকাই দিব, এই যেনে তেনে নমাজটো পঢ়া হওক, কোৰআন শৰীফখিনি যেনে তেনে পঢ়া হওক, এই যেনে তেনে পঢ়াটো বন্ধ কৰি আপোনাৰ মোৰ ল'ৰা ছোৱালীক শুদ্ধকৈ কোৰআন তিলাৱত কৰিব পৰা বনাবলৈ আপুনি মই চেষ্টা কৰিব লাগিব। তাৰ কাৰণে আপুনি মই অলপ সময় দিব লাগিব, পইচা খৰচ কৰিব লাগিব আৰু অভিজ্ঞ ব্যক্তিসকলক দায়িত্ব দিব লাগিব। মই প্ৰথমে কৈছোঁ যে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত বৰ্তমান আমাৰ কিছুমান ছাত্ৰৰ ভিতৰত অভিজ্ঞতা সম্পন্ন ব্যক্তিসকল এই মহফিলত, এই ষ্টেজত আজি উপস্থিত, যিসকলক যদি আপোনালোকে নেতৃত্ব দিয়ে, সেইসকলৰ ওপৰত যদি আপোনালোকে দায়িত্বভাৰ অৰ্পণ কৰে, বিশেষকৈ গোলাঘাটবাসী ৰাইজ, এই গোলাঘাটৰ পৰা এই অঞ্চলটোত এই কোৰআনৰ শিক্ষা যাতে শুদ্ধকৈ হয়, তাৰ কাৰণে আপোনালোক সচেতন হওক, আলিম উলামাসকলক দায়িত্ব দিয়ক, আপোনালোকে সহযোগিতা আগবঢ়াওক। ইনশাআল্লাহ এই অঞ্চলতো এটা কোৰআন শুদ্ধ হ'ব, এই অঞ্চলতো দীনী ফেদা পয়দা হ'ব, এই অঞ্চলতো ইলমি মাহল পয়দা হ'ব ইনশাআল্লাহ। আৰু বেছি সময় নলওঁ, এই কোৱাৰ মাজত মই ৰ'দ ঘাই মানুহ ফৰকাল কথা, কেতিয়াবা কিছুমান কথা খোলাখুলিকৈ কৈ দিওঁ, মানুহে কেতিয়াবা বেয়াও পায়। তো যিখিনি কৈছোঁ আগতে কৈছোঁ যে আমাৰ দায়িত্ব এটাই, অমা আলাইনা ইল্লাল বালাগ, কোনোবাই মানক চাহে নামানক তাক আমাৰ ক'বলগীয়া নাই, কোনোবাই মানিব পাৰে, কোনোবাই নামানিব পাৰে, এইটো আমাৰ ক'বলগীয়া নাই, আমি ক'ব লগাখিনি কৈ দিওঁ। কোৱাতকৈ বেছি আমল কৰাৰ তৌফিক আল্লাহ পাক ৰব্বুল আলমিনে দান কৰক। অমা আলাইনা ইল্লাল বালাগ।